এইখন বিহু বজাৰত আহি মাথাটো পুৰা নষ্ট হৈ গ'ল। ইমান ভিৰ জমিছে আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। এইখন বজাৰত মই 4-5 বছৰ হ'ল আহি আছোঁ, কিন্তু এনেকুৱা ভিৰ মই মোৰ লাইভত দেখা পোৱা নাই। কিন্তু আপোনালোকেও চাব পাৰিছে ইমান ভিৰ জমিছে। 10টা বজাৰ পৰা ভিৰ লাগি গৈছে। যেনেকুৱা গুৱাহাটীত যেনেকুৱা ভিৰ লাগে সেনেকুৱা ভিৰ লাগিছে ফেঞ্চি বজাৰৰ আগৰ দৰে। কিন্তু ফেঞ্চি বজাৰতো আমি এনেকুৱা ভিৰ দেখা নাই। সেইটো মাৰ্কেটত এইটো মাৰ্কেট হ'ল পুথিমাৰী বজাৰ, আৰু পুথিমাৰী বজাৰত আহি এনেকুৱা ভিৰ লাগিছে। মই আনিছিলোঁ দোকান, আৰু দোকানটো পাৰিছিলোঁ, কিন্তু পাৰিলে কি হ'ব, দোকানটো আকৌ উঠাই দিলোঁ। উঠাই কিনে মই ৰাস্তাৰ কাষত থিয় হৈ আছোঁ আৰু এটা ভাবিলোঁ এটা ব্লগ বনালোঁ। তো আপোনালোকে দৃশ্যবিলাক চাব পাৰিছে। ইমানে মানুহ দোকান বহাব পৰা নাছিলোঁ। আমি কি কৰিম 10টা বজাৰ পিছত, আৰু কি কৰিম, উপায় নাই, বহি থাকিলোঁ। আৰু বিহুৰ বজাৰ উপায় নাই, উপায় নোহোৱাৰ কাৰণে মানুহটো ভিৰ লাগি গৈছে। এনেকুৱা বজাৰত কেনেকুৱা বেচা কিনি কেনেকুৱা হ'ব এইটো কল্পনা কৰিব নোৱাৰিম। ইতিমধ্যে 2 ঘণ্টা পাৰ হৈ গ'ল, এতিয়া মানুহ কমা নাই। দিনৰ এতিয়া 12টা বাজি গৈছে, কিন্তু কি কৰিম এতিয়া, উপায় নাই। ফাইনেলি দোকানটো মই উঠাই থৈছোঁ। এতিয়া চাওঁ 12টা বজাৰ পিছৰ পৰা কি হয় সেইটো ক'ব নোৱাৰিম। সেইখন বজাৰত আপোনালোকে যদি অহা নাই, আপোনালোকে সেইটো বজাৰত আহিব। যিবিলাক মানুহে ভাবিছে আমি বিজনেছ কৰিম, সেই বিজনেছ কৰিবৰ কাৰণে এইটো বজাৰত আহিব। আপোনালোকে বহুতে ভাল হ'ব, আৰু ইয়াত ভাল বিজনেছ হয়। সেইটো বজাৰত আহিলে আপোনালোকে একবাৰ আহক আৰু গম পাব। সেইখন বজাৰৰ নাম হৈছে পুথিমাৰী বজাৰ। ইয়াত বেছিভাগ বড়ো মানুহ আছে, আৰু বাঙালী চাঙালী কিবা অসমীয়া মানুহ আছে, মুছলমানো আছে, বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। থকা মানুহৰ বড়ো মানুহ ইয়াত বহুতেই বেছি, আৰু বড়ো মানুহৰ ভিতৰত এইখন বজাৰ। আৰু আপোনালোকে আহিলে একজেক্টলি সেইটো বজাৰত এনেই ভাল লাগিব। আপোনালোকে দেখা পাইছে ইয়াত কমলা দোকানটো কি কৰিছে, ভিৰৰ কাৰণে সেই দোকানখন উঠাই দিছে। আৰু ইতিমধ্যে 2 ঘণ্টা পাৰ হ'ল, কি কৰিব। আৰু সেইটো দোকানৰ কাষতে মোৰ দোকানটো আছিল, সেই মোৰ দোকানটো আগতে উঠাই দিছোঁ। এতিয়া আপোনালোকে চাব পাৰিছে কমলা দোকান যিটো আছে কমলা টেঙাৰ, সেই কমলা টেঙাৰ দোকানটো পুৰা ফাইনেলি উঠাই থৈ দিব। আৰু উঠাই থৈ দিয়াৰ পিছত আপোনালোকে পুৰা ভিডিঅ' দৃশ্যবিলাক আপোনালোকে চাব পাৰিব। ফাইনেলি মাৰ্কেট কৰা হৈ গ'ল। এতিয়া গুচি যাম ঘৰত। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভাল লাগিলেও কৰিব, নালাগিলেও কৰিব। আপোনালোকে এইটো পাহৰিব নাযাব। বাই, খুদা হাফেজ।